অঞ্চলৰ যি পৰিসীমা বৃদ্ধি হৈছে, বিটিআৰ অঞ্চলৰ যি বাউণ্ডাৰী এক্সটেনশ্যন হৈছে, তাক আমি আন্তৰিকভাৱে আদৰণি জনাইছোঁ। আৰু লগতে যিখিনি অঞ্চল ধেমাজি, গহপুৰ, বিশ্বনাথ, বেহালী, চুতীয়া বিধানসভা সমষ্টিৰ পৰা যিখিনি গাঁওসমূহ আহি বিটিআৰ অঞ্চলত সাঙুৰ খাইছে, সেইখিনি ৰাইজকো আমি আন্তৰিকভাৱে বিটিআৰত অন্তৰ্ভুক্ত হোৱাত আদৰণি জ্ঞাপন কৰিছোঁ, আদৰণি জনাইছোঁ। আৰু লগতে এষাৰ কথা মই ক'ব বিচাৰিছোঁ যে অনাহকতে কিছু অবৰ সংগঠন বা সাম্প্ৰদায়িক সংগঠনে যি এই বিটিআৰ অঞ্চলত গাঁও অন্তৰ্ভুক্তিকৰণক বিৰোধিতা কৰিছে, তেওঁলোকে অনাহকতে বিটিআৰ প্ৰশাসন মুৰ্দাবাদ, বিটিআৰ চৰকাৰ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অমিত শ্বাহ মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ বুলি যি তেওঁলোকে ধ্বনি দিছে, তেওঁলোকে এটা কথা জানি থোৱাটো ভাল যে আপোনালোকে অমিত শ্বাহ মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, প্ৰমোদ বড়ো মুৰ্দাবাদ বা আপুনি হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ, যিকোনো মুৰ্দাবাদ নকওক কিয়, মুৰ্দাবাদ বুলি ষ্টেটু ফালি থাকিলেই কেতিয়াও সমাধান, যিকোনো সমস্যাৰ প্ৰকৃত সমাধানটো নহয়। কাৰণ এটা কথা যে আজিৰ দিনত কিন্তু এটা কথা সকলোৱে জানি থোৱাটো ভাল যে যি সময়ত আজি বিটিআৰ অঞ্চলৰ পৰিসীমা বৃদ্ধি হ'বলৈ গৈছে, বৃদ্ধি হৈছে বা আগন্তুক দিনত আৰু বিভিন্ন গাঁও নতুনভাৱে বিটিআৰ অঞ্চলত বিটিআৰ চুক্তি অনুযায়ী বিটিআৰ অঞ্চলত সাঙুৰ খাব, সেইখিনিক যদি আপোনালোকে বিৰোধিতা কৰিবলৈ যায়, দৰাচলতে আপোনালোকক সাম্প্ৰদায়িক শান্তি বিনষ্টকাৰী বা যিকোনো কুৎসা ৰটনা কৰি ষড়যন্ত্ৰৰে আমাৰ শান্তিৰ পৰিস্থিতি ডিষ্টাৰ্ব কৰা এণ্টি ছ'চিয়েল এলিমেণ্ট বুলিহে ক'বলৈ আমি বাধ্য হ'ম। কাৰণ এটা কথা, বিভিন্ন লোকৰ ত্যাগৰ মূল্যত, বিভিন্ন লোকে নিজৰ জীৱন দান দিয়াৰ মূল্যত, বিভিন্ন শ্বহীদৰ মূল্যত দশক ধৰি যি আন্দোলন চলিছিলে, অস্ত্ৰৰ আন্দোলনেই হওক, সশস্ত্ৰ আন্দোলনেই হওক বা গণতান্ত্ৰিকভাৱে এপচুৰ আন্দোলনেই হওক, সেইসমূহ ত্যাগৰ মূল্যত কিন্তু আজি বিটিআৰ অঞ্চল আমি পাবলৈ সক্ষম হৈছোঁ। তাক আজি আপোনালোকে বিৰোধিতা কৰিছে, কিন্তু মোৰ পোনপটীয়া এটাই প্ৰশ্ন আপোনালোকলৈকে, আপোনালোকে আজি যিকোনো অঞ্চলত কোনোবা বাংলাদেশী অনুপ্ৰৱেশকাৰী, কোনোবা দাৰিয়ালাৰ তলত থাকি আপোনালোকে তাতে কিন্তু কুণ্ঠাবোধ কৰা নাই। যেতিয়া কমতাপুৰ অঞ্চলত সোমাব বুলি এটা বাতৰিত যুঁজা চলিছিলে, তেতিয়া আপোনালোকে অনা কোচ ৰাজবংশী বুলি কৈ কমতাপুৰ গো বেক বুলি কৈছিলে, আনকি কমতাপুৰ হ'লে ব্লাডশ্বেড হ'ব বুলি কৈছিলে। আজি বিটিআৰ অঞ্চলৰ পৰিসীমা বৃদ্ধি হ'ল, তেতিয়া আপোনালোকে কৈ আছে যে প্ৰমোদ বড়ো মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী গো বেক, অমিত শ্বাহ গো বেক। এইটোৱে আপোনালোকৰ কালাৰ নেকি? যেতিয়া কমতাপুৰ হয় তেতিয়া আপোনালোকে অনাৰা কোচ ৰাজবংশী হয়, যেতিয়া বিটিআৰ হয় তেতিয়া আপোনালোকে অনা বড়ো হয়। কিন্তু আপোনালোকে যে যুগ ধৰি বিভিন্ন দশকৰ পৰা বিভিন্ন বছৰ ধৰি যে আপোনালোকৰ ওপৰত কোনো বাংলাদেশীৰ স্বৈৰাচাৰী শাসন যে আপোনালোকৰ ওপৰত চলি আছে, আপোনালোকৰ অঞ্চলবিলাক যে আজি ক'ব গ'লে দাৰিয়ালাৰ হাতত গ্ৰাস গ'ল, সেইবিলাক অঞ্চলবিলাক আপোনালোকে একো কৰিবলৈ পৰা নাছিলে ইমান বছৰে। আৰু অৱশেষত মই এইখিনিয়ে ক'ব বিচাৰোঁ যে চাওক, যিবিলাক গাঁও অন্তৰ্ভুক্ত হ'ল, সেই গাঁও অন্তৰ্ভুক্ত হোৱাৰ ভিতৰত 80% মানুহে তাতে ট্ৰাইবেল পপুলেশ্যন। আনকি সেই সমষ্টিবিলাকৰ MLA বেহালী, চুতীয়া, ধেমাজি, গহপুৰ, বিশ্বনাথ, সেই LAC বিলাকৰ যিসকল MLA আছে, মাননীয় বিধায়কদ্বয়, সেই বিধায়কসমূহেও কিন্তু স্বীকাৰ কৰিছে যে এইবিলাক গাঁৱত 80%তকৈ বেছি ট্ৰাইবেল পপুলেশ্যন আছে। গতিকে তাত আপোনালোকৰ বাধা ক'ত? আজি 20% নন ট্ৰাইবেলৰ অধিকাৰৰ কাৰণে যদি 80% ট্ৰাইবেলৰ অধিকাৰ আজি কম্প্ৰমাইজ হ'বলগীয়া হয়, এয়াই আপোনালোকৰ গণতন্ত্ৰ নেকি? 20% মানুহৰ ন্যায়ৰ কাৰণে যদি 80% ট্ৰাইবেলে আজি ডিপ্ৰাইভ হৈ থাকিব লগা হয় ভূমিৰ অধিকাৰৰ পৰা, এয়াই আপোনালোকৰ ন্যায় নেকি? সেয়াটো আপোনালোকৰ নিশ্চিতভাৱে যদি বিবেকবান মানুহ হয়, আপোনালোকৰ বিবেচনা তেনে সেই ধৰণৰ হ'ব নালাগে। আৰু আপোনালোকৰ যিটো ভূমিৰ অধিকাৰৰ প্ৰতি শংকা, আজি আদিবাসী লোকসকলৰ ভূমিৰ অধিকাৰ মানে কি? ফৰেষ্ট ৰাইটছ এক্ট, যি নেকি 2005 চনৰ আইন অনুযায়ী ফৰেষ্ট ৰাইটছ এক্ট বলবৎ কৰা হ'ব। আজি ৰাজবংশীসকলৰ কি? কোচ ৰাজবংশী ভাইসকলৰ ট্ৰাইবেল বেল ব্লকত অলৰেডি তেওঁলোকে সংৰক্ষিত লোক, তেওঁলোকে অলৰেডি প্ৰটেক্টেড ক্লাছ হৈ আছে, তেওঁলোকৰতো ভয় কৰিবলগীয়া একো নাই। আদিবাসী লোকসকলে ফৰেষ্ট ৰাইটছ এক্ট হিচাপে ভূমিৰ অধিকাৰ পাব, তাত ভয় কৰিবলগীয়া একো নাই। শৰণীয়া, ৰাভা, কছাৰীসমূহেতো একে আমাৰ জনজাতীয় মূলৰ ট্ৰাইবেল মানুহ, তেওঁলোকৰোতো ইয়াত কোনো অসুবিধা নাই। তো ইয়াতে যোনে কুৎসা ৰটনাৰে ষড়যন্ত্ৰ কৰিছে, নিশ্চিতভাৱে আমি ক'ব পাৰোঁ যে হয়তো কোনোবা বাংলাদেশী
বা কোনো অনুপ্ৰৱেশকাৰীৰ পাকচক্ৰত পৰিহে কৰিছে। তাৰ বাহিৰে মই ভাবোঁ আজিৰ দিনত যি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বিজেপি চৰকাৰ কেন্দ্ৰত চলি আছে আৰু এক সুদক্ষ আৰু ডাইনেমিক চিফ মিনিষ্টাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসমত ৰাজত্ব চলি আছে বা তেওঁৰ শাসনভাৰ চলি আছে, চিফ মিনিষ্টাৰে যেতিয়া ল' এণ্ড অৰ্ডাৰৰ শাসনটো ইমান বঢ়িয়াভাৱে ৰাখিছে, তাতে এনেধৰণৰ অবাস্তৱ ধৰ্ণা অবাস্তৱ প্ৰতিবাদ কৰি লাভ নাই। আৰু তেওঁলোকক বেছি প্ৰতিবাদ কৰিলে এটাই কথা ক'ব বিচাৰোঁ যে প্ৰতিবাদ কৰি লাভ নাই বন্ধু, ঘূৰিও নেচায় কোন, কুকুৰৰ নেচ পুতি ৰাখিলেও কদাপি নহয় পোন। প্ৰতিবাদ কৰি অযথা প্ৰতিবাদ কৰি লাভ নাই, যিদৰে 12 বছৰ কুকুৰৰ নেচ পুতি ৰাখিলেও কেতিয়াও চিধা নহয়। সেইখিনিয়ে কৈছোঁ।